আধৰুৱা প্ৰেম কাহিনী তুমি এতিয়া বিলাসী কথাৰ বুলি তোমাক আজি চাকৰিয়াল দৰা লাগে, দামী বাইক লাগে, ডাঙৰ অট্টালিকা লাগে। মই হাৰি গলো তৰা। সিমানবোৰ মৰম কেনেকৈ পাহৰ? সাগৰ নীলা দুচকু মেঘালী চুলি, তাইক কব মন যায় চিঞৰি চিঞৰি আই লাভ ইউ বুলি। তুমি অহা যোৱা বাটত কাগজৰ টুকুৰাবোৰত বিচাৰি থাকো তোমাৰ নতুন ঠিকনা। বহুদিন হ'ল তৰা, তোমাৰ মুখখন এই দেখা নাই। চাবলৈ বৰ মন যায়, পাৰিলে এবাৰ দেখা দিবা। বিচাৰি ফুৰিছিলো প্ৰেমৰ সন্ধানত, লগ পালো এদিন তোমাৰ বান্ধৱীজনীক। অন্তৰৰ কথাবোৰ কলো খুলি, মই সঁচাকৈয়ে মৰি যাম এদিন তাই যদি নকয় মোক ভাল পাওঁ বুলি। বিয়াৰ পিছতো সংসাৰত ফাট মেলে, আমিতো প্ৰেমহে কৰিছো। তোৰ দৰে ল'ৰাৰ লগত সংসাৰ কৰো কিদৰে? মৰমত পেট নভৰে, মোক ৰাখিবি কেনেকৈ? তইতো এজন ভিক্ষাৰী 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 ভিক্ষাৰী। মদাৰ ফুলৰ সুবাস বিচাৰি থকাৰ বাবে নিজকে গৈছিলি পাহৰি। এতিয়া কান্দিলেনো হ'ব কি? নিজেই লিখিলি নিজৰ জীৱনী। সেয়েহে তোৰ জীৱনতে আজি আধৰুৱা প্ৰেম কাহিনী।